Hello everyone. Hello. Hello and welcome back to my channel. আজি থাম্বনেইল দেখি আপোনালোকে গম পালে চাগে আজি মই দিম Amazonৰ ড্ৰেছ হল। মই 4টা মান ট্ৰেন্ডিং ড্ৰেছেছ অৰ্ডাৰ দিলোঁ। তাৰ কেনেকুৱা লাগিছে বা কেনেকুৱা ৰিভিউ হয় বা কেনেকুৱা কাপোৰটো আহে আৰু কিমান দামত কিমানটো হয় এইটো লাইক ৱৰ্থ ইট হয় নে নহয় আৰু মই এইটো নিজৰ ছেটআপত তো এনেকৈ আহিছে দুটা বেলেগ বেলেগকৈ আৰু দুটা একেলগে আহিছে। তো প্ৰথমতে দুটাটোৱে খোলোঁ নে দুটাটোৱে খোলোঁ এটা। তো ইয়াত আছে এটা পিংক কালাৰৰ মই ফটো লগাই দিম এইফালে তো তাত আপোনালোকে গম পাব যে কোনটো মই অৰ্ডাৰ দিছোঁ আৰু লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম যদি আপোনালোকে কিনিব বিচাৰে ল'ব পাৰে। অ'কে এইটো ফাৰ্ষ্ট হয় পিংক কালাৰ বেবী পিংক কালাৰটো বিৰাট ধুনীয়া লং হয় আৰু কাপোৰটো গৰমত বহুত গৰম দিব। ইয়াত আছে বাটন যোনটো খুলিব আই থিংক নোৱাৰে এইকেইটা খুলিব নোৱাৰে তলকেইটা এটা আছে এইটো খুলিব পাৰে অকল। তাৰপিছত এইফালে জাষ্ট এইডোখৰ প্ৰিণ্টাৰ আছে আৰু বাকীটো গোটেইটো চিম্পল আৰু এইডোখৰ ইলাষ্টিক আছে। তাৰপিছত হাততো আছে ইলাষ্টিক। তো এইটো ইমানৰে কাপোৰটো ভালেই আছে বাট বহুত গৰম উঠিব সেনেকুৱা টাইপৰ হয়। কোৱালিটি আৰু অলপ চাগে ট্ৰান্সপাৰেণ্টো লাগিছে পিংক কালাৰটো চাব পাৰে বাট ঠিকে আছে এইটো $400 আণ্ডাৰতে হয় চাগে মানে এমাজনৰ কোৱালিটি ইম্প্ৰুভ হৈছে। ইয়াত দুটা পকেটো আছে ইফালে আৰু ইফালে অকণমান ডাউনত হ'ব। মই আপোনালোকে ভিডিঅ' লগাই দিছোঁ মই ট্ৰাই কৰি মানে দেখাইছোঁ আপোনালোকে কেনেকুৱা হ'ব তো চাব পাৰে। অ'কে নেক্সট আমি খোলোঁ তাৰে যোনটো দুটা আছিলে তাৰ ছেকেণ্ডটো এইটো বিৰাট ধুনীয়া মানে ফটোখন দেখি শ্বৰ্ট হয় বাট পচন্দ লাইক শ্বৰ্ট দিলে পচন্দ হয় বেছিকৈ আই ডোন্ট নো ৱাই। অ'কে সেইটো দেখাই দিছোঁ মই আপোনালোকক। তলৰটো ইমানটো হয় এডোখৰ জিগজেগ ইলাষ্টিক দি এডোখৰ ফ্লেয়াৰ্ছ আছে। তাৰপিছত হাতখনত অলপ পাফ স্লিভ টাইপৰ হয় হাফ পাফ স্লিভ। তাৰপিছত এইটো আছে ৰাউণ্ড নেকত ইয়াৰ প্ৰিণ্টটো আপোনালোকে চাব পাৰে ওচৰৰ পৰা প্ৰিণ্টটো বৰ ওচৰৰ পৰা ঠিক নালাগে কিন্তু এনেই মানে ফটোত বা এনেকৈ ওচৰৰ পৰা সেনেকৈ ভাল লাগিছে। মই আৰু লিংক ডিছক্ৰিপশ্যনত আছে আপোনালোকে যদি চাব বিচাৰে ল'ব পাৰে আৰু এইফালে ভিডিঅ'টো প্লে' কৰি দিছোঁ মই। ড্ৰেছটো পিন্ধি কেনেকুৱা লাগিছে জনাব কমেণ্টত ক'ব কেনেকুৱা লাগিছে। অ'কে এতিয়া নেক্সটলৈ যাওঁ তেনেহ'লে। অ'কে নেক্সট আছে মোৰ ওচৰত দুটা কোনটো খোলোঁ তাৰপিছত এইটো পূৰা এমাজনৰ বাকী কোনো এটা পেকেজিং এনেকৈ নাই অহা। এইটো চাগে আগৰ মডেলৰ পেকেজিং হয় আৰু এইটো নতুন মডেলৰ। এইটো নেক্সট মোৰটো আছিলে এটা ব্লু কালাৰৰ পাৰ্টি ৱেৰ টাইপৰ বডি হাগিং টাইপৰ বডিকন ড্ৰেছ। এইটো শ্বৰ্টে হয় লং স্লিভছ আছে নেটৰ স্লিভছ আছে দেখাই দিছোঁ। এইটো বহুত জিলিকি আছে কেমেৰাত যিটো জিলিকি তাৰপিছত এইটো হয় স্কুৱেৰ নেকত এনেকৈ আহিব। তাৰপিছত নেট পুৰা হাতখন পুৰা নেটত আছে আৰু গোটেইটোৱে জিলিক জিলাক আছে। পিছফালেও আছে আগফালেও আছে পিছফালে জিপাৰ আছে এইডাল এয়াই আৰু জিপটো অলপ বাকী আছে। তাৰপিছত এয়া নেক আৰু তলৰ ডোখৰলৈকে একদম এনেকৈ আছে আৰু নেটটো। তাৰপিছত ভিতৰতো ব্লু কালাৰত ইনাৰ টাইপৰ আছে। ধুনীয়া লাগিছে ন জিলিক জালাক লাইক পাৰ্টি নেক্সটলৈ যাওঁ। অ'কে এইটো নেক্সট ওৱান এইটো মোৰ যে ফাৰ্ষ্ট হয় এনেকৈ জাষ্ট পেকেজিঙৰ পৰা খুলিছোঁ লাইক ইমান ধুনীয়া প্ৰিণ্ট। অ'কে তো এইয়া ড্ৰেছটো একো মই বেছি ক্লাছিক অৰ্ডাৰ দিয়া নাই লাইক চিম্পল দিছোঁ। ইয়াত আছে তলত বেলুন স্লিভছ তাৰপিছত এইটো ভি নেকৰ আছে এইটো চাইজ এমত অৰ্ডাৰ দিছিলোঁ। তাৰপিছত এইটো মাজৰ ইলাষ্টিক আছে আৰু পুৰা ফ্লেয়াৰ আছে ড্ৰেছটো।
ইমান ধুনীয়া ব্ৰেণ্ড এইটো আপোনালোকে ভিডিঅ' চাব পাৰে মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু যোনে যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' নাই কৰা মোক ফ'ল' কৰি দিব মই তাত প'ষ্ট কৰিম আৰু চাগে ৰিলও বনাম তো আপোনালোকে ফ'ল' কৰি দিব লাইক কৰি দিব আৰু কিবা যদি আপোনালোকৰ ড্ৰেছ লাগে এনেকৈ ৰিভিউ তেনেহ'লে আপোনালোকে মোক লিংকটো DM কৰি দিব ইনষ্টাগ্ৰামত আইডিটো আপোনালোকে দেখি পাইছে আৰু লিংক ডিছক্ৰিপশ্যনত থাকিবই আপোনালোকে ক্লিক কৰি চাব পাৰে মোৰ এইটো বিৰাট ধুনীয়া লাগিছে মানে দেখিবলৈকে ধুনীয়া লাগিছে আৰু কাপোৰটো ইয়াত চফ্ট কটনৰ হয় তাৰপিছত গৰম দিনতো পিন্ধিব পাৰিব লাইক বেষ্ট চামাৰৰ কাৰণে মানে বেষ্ট আৰু পুৰা চামাৰ ভাইব আহিছে আৰু এইটো অ'কে সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে শেষ আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট ডিছক্ৰিপশ্যনত বক্স লিখ দিব আৰু কেনেকুৱা হল ভিডিঅ' লাগে নেক্সট লাইক টপ বা ড্ৰেছ বা শ্বাৰ্ট বা ড্ৰেছ বা জিন্স জগাৰ্ছ কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্টত জনাব তেতিয়াহে মই জানিব পাৰিম আপোনালোকৰ কথা আৰু মই এনেকুৱা ভিডিঅ'জ আনিব পাৰোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই